खुलुमबाय स्टुडियो दं आं रबिन बसुमतारी बिपिएफ दलनि गोख्रों दैदेनगिरि बायदिनो दिनैबो बिपिएफ दलनि गोख्रों दैदेनगिरि भाबा बसुमतारिया इउपिपिएल दलाव जगदान जादों। थारैनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि दैदेननायाव इउपिपिएलनि गोख्रों हाबा मावनाय आरो फारफ्रोमबो बिथिङाव जौगानायनि हाबा मावनायखौ गासै रायजो राजाफोरा मोजां मोननानै इउपिपिएल दलाव जगदान जागासिनो थानायखौ जों नुनो मोनगासिनो दं। थिग बेबादिनो दिनैबो बिपिएफ राजखान्थि हान्जानि राफोद दैदेनगिरि लोगोसे भेरगाव ब्लक बिपिएफनि लाइमोन आफादगिरि लोगोसे मिरुनि सिडब्लिउसि भाबा बसुमतारिया दिनै बिटिआरनि मावफुं सोद्रोमा दावबायसा बर'नि न'आव जयनिं जाफैदों। আমার ৩২ ভেরগাঁও সমষ্টি তথা মোৰ নিজা বাহক বিপিএফৰ প্ৰাক্তন আমাৰ ভেৰগাঁও ব্লকৰ যুৱ শাখাৰ সভাপতি আৰু তেওঁ পিছৰ পৰ্যায়ত চিডব্লিউচি হৈছিলে বিপিএফৰ তেওঁ বহুত দিন নীৰৱ হৈ আছিলে আৰু আজি আমি তেখেতৰ লগত যোগাযোগ কৰাত তেখেতে আজি আমাৰ ইউপিপিএল দলত যোগদান কৰিলে আৰু এনেকুৱাই আমাৰ ভেৰগাঁও সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ পৰা যোগদান কাৰ্যসূচী চলি আছে। যেহেতু বিটিআৰত এটা ভাল চৰকাৰ চলি আছে, সুশাসন চলি আছে বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ ইউপিপিএল দলৰ যিটো নীতি আদৰ্শ ভাল পাইছে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি বিটিআৰ অঞ্চলত আগুৱাই যাব বিচাৰিছোঁ। এই আদৰ্শ সেই নীতিবিলাক সকলো জনগোষ্ঠীয়ে আকৰ্ষিত হৈ সকলো জনগোষ্ঠীয়ে আমাক সহায় সহযোগিতা আগবাঢ়িছে। ঠিক তেনেকুৱা আমাৰ ভেৰগাঁও সমষ্টিতো বিভিন্ন জনগোষ্ঠীৰ পৰা বিভিন্ন ৰাজনৈতিক দলৰ পৰা ইউপিপিএল দলত যোগদান কাৰ্যসূচী চলি আছে। আজি তেওঁ শ্ৰী ভৱান বসুমতাৰী ডাঙৰীয়া তেওঁ বিপিএফৰ থকা সময়ত খুব সক্ৰিয়ভাৱে বিপিএফৰ ৰাজনীতিকৰ হৈ কাম কৰিছিলে আৰু তেখেতে যোগ্য এজন ব্যক্তি ৰাজনৈতিকভাৱে তেওঁ আগুৱাই কেনেকৈ লৈ যাব লাগে তাৰ গোটেইখিনি কথা তেওঁ জানে। গতিকে এইখিনি কথা লৈ পেলাই আজি তেওঁ ইউপিপিএল দলত যোগদান কৰিলে মই আশা ৰাখিছোঁ তেখেতে ইউপিপিএল দলত যোগদান কৰাই আমাৰ ইউপিপিএল দলক শক্তিশালী কৰি তুলিব আৰু তেখেতে আমাৰ লগত থাকি নিজৰ আমাৰ অঞ্চলৰ উন্নয়নৰ কাম কাজ বা বিভিন্ন সামাজিক দিশত সমাজখন লৈ যোৱাত তেখেতে আগ্ৰণী ভূমিকা ল'ব আৰু আমি তেখেতক আমাৰ ব্লক লেভেলত ইউপিপিএল দলৰ এটা ভাল এটা পদ দি পেলাই তেখেতক আমাৰ ইউপিপিএল দলৰ ৰাজনীতিকভাৱে কাম কৰাৰ কাৰণে আমি সম্পূৰ্ণ সুযোগ দিম আৰু তেখেতে যাতে ৰাইজৰ হৈ কাম কৰিব পাৰে, ৰাইজে যাতে তেখেতক আঁকোৱালি লয়, মই সেইটোকে এই বাৰ্তাৰ যোগেৰে মই তেখেতক অনুৰোধ জনাইছোঁ। আমি খুব ভাল লাগিছে কাৰণ এই প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো আমাৰ বিটিআৰ চৰকাৰ চলি আছে আৰু আমাৰ ভেৰগাঁও সমষ্টিত মাননীয় এমচিএলএ তথা বিটিআৰৰ দাৱৈচা বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি তীব্ৰ গতিৰে কাম কাজ কৰা এই আগবাঢ়ি আছে। ইয়াৰ মাজতে আজি বহুখিনি দল সংগঠনৰ পৰা বিভিন্ন ব্যক্তিসকলে আমাৰ ইউপিপিএল দলত যোগদান হৈছে আৰু এই হিচাপে আজি আমাৰ মাজত আমাৰ লগত একেলগে কাম কৰি যাম বুলি আগুৱাই আহিছে। তেখেতে প্ৰাক্তন বিপিএফৰ কৰ্মী আছিলে, বহু বছৰ আমি একেলগে বহু বছৰ কাম কৰিবলৈ পাইছিলোঁ আৰু এতিয়া আমি একেলগে কাম কৰিবলৈ আমি সুবিধা পাইছোঁ। যিয়ে নহওক তেখেত ভৱ বসুমতাৰী ডাঙৰীয়া তেখেতে এটা সময়ত বিপিএফৰ ব্লক কমিটিৰ ইউথৰ সভাপতি হিচাপে দায়িত্ব লৈ কাম কৰিছিলে আৰু এটা সময়ত তেখেতে বিপিএফৰ চেণ্ট্ৰেল কমিটিৰ চিডব্লিউচি মেম্বাৰৰ তেখেতে দায়িত্ব লৈ পেলাই কাম কৰিছিলে। তেখেতে আমাৰ এই বিটিচিৰ সমাজৰ কাৰণে কাম কৰা বহুতখিনি অৰিহণা আছে তেখেতৰ। আমি আশা কৰিছোঁ অনাগত দিনত আমি ভালকৈ একেলগে কাম কৰি যাব পাৰিম। মই কৈছোঁ কেইদিনমান আগতো কৈছোঁ, আজি পৰহিও কৈছোঁ মই আমাৰ অজয় সিং গড় ডাঙৰীয়া জইন হোৱাত যে এনেকৈ যিমানখিনি ভাল ভাল লিডাৰবিলাক আছে যিটো দলতে নাথাকক কিয় সকলোৱে আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে আৰু আমাৰ এই ভেৰগাঁও সমষ্টিৰ মাননীয় তেখেত
অৱশ্যে বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ভাল কাম চলি আছে ইয়াক লক্ষ্য ৰাখি পেলাই বহুখিনি নেতাই আমাৰ UPPL দলত যোগদান কৰিব আৰু মই কৈছোঁ জুলাই মাহটো আজিও কৈছোঁ মই অহা জুলাই মাহটো লাষ্ট মই কৈছোঁ জুলাই মাহত বহুখিনি লিডাৰ আমাৰ UPPL দলত যোগদান হ'ব সদায় জইন হ'ব আৰু কেইদিনমান পিছত চাবি এটা ঢৌ আহিব একেলগে কেইজনমান এক্স চেয়াৰমেন BPFৰ ব্লক কমিটিৰ লিডাৰবিলাক কোনোবা এক্স MCL হ'ব পাৰে কোনোবা কাবাৰ লগত ABCD থকা ডাঙৰ লিডাৰ হ'ব পাৰে সব আহি যাব মই দলৰ কথা নকম বৰ্তমান গতিকে আহিব মই কৈছোঁ কালি পৰহিও আহিব সকলোৱে আহিব আমাৰ কাৰণে এইটো ভাল লক্ষণ ৰাইজৰ কাৰণে ভাল লক্ষণ যেহেতু প্ৰমোদ বড়ো ছাৰে যিটো মিছন আৰু ভিজন লৈ ফালে কাম কৰাৰ কাৰণে তেখেতে চিন্তা কৰিছে ইয়াক সঁহাৰি জনাই ফালে আমাৰ এই বিটিআৰ অঞ্চলত ভাল ভাল জ্ঞানী গুণী যিসকল ব্যক্তি আছে সকলোৱে চিন্তা চৰ্চা কৰি এটা পথত থাকি পেলাই কাম কৰাৰ কাৰণে আগবাঢ়ি আহিছে এইটো আমাৰ অকলে নহয় এইটো আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভালৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে আৰু এইটো শুভ লক্ষণ বুলি আমি ভাবিছোঁ গতিকে মই বেছি ক'বলৈ যোৱা নাই বা নকওঁ যে আহক সকলোৱে আমি একেলগে কাম কৰি যাম আমি সকলোৱে ভাই আমি সকলোৱে ভাই ভনী একেলগে থাকি পেলাই আমি সমাজৰ কাৰণে ৰাইজৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰি যাওঁ ওলাই আহক নিশ্চয় আমাৰ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়া যিটো মিছন আৰু ভিজন লৈ ফালে কাম কৰাৰ কাৰণে চিন্তা কৰিছে এইটো নিশ্চয় বাস্তৱত ৰূপায়ণ হ'ব আপোনালোকে সহযোগ কৰিব লাগিব তেতিয়া মানে নিশ্চয় প্ৰতিটো কাম কাজ ভাল হৈ যাব আৰু আমি দেখিবলৈ পাইছোঁ কিছু ছ'চিয়েল মিডিয়াত আমাৰ UPPL দলক কোনো কাম নাই কিবা নাই হেনতেন কোৱা বহুতখিনি ছ'চিয়েল মিডিয়াত ওলাইছে এইটো ছ'চিয়েল মিডিয়াৰে তেওঁলোকে ৰাজা আৰু ৰাইজৰ মাজত তেওঁলোকে ৰাজা নহয় বা ৰাণী নহয় যদি কাম কৰা অকল ছ'চিয়েল মিডিয়াত আপোনালোকে কৈ থাকিব নালাগে আপোনালোকে গ্ৰাউণ্ডত কাম কৰক ৰাইজৰ সুবিধা অসুবিধাটো আপোনালোকে জানিবলৈ চেষ্টা কৰক তাৰপিছত তেওঁলোকৰ অসুবিধাখিনি আপোনালোকে মানে সমস্যাটো সমাধান কৰি দিয়াৰ কাৰণেহে আপোনালোকে উঠি পৰি লাগক নহ'লে আপোনালোকে ছ'চিয়েল মিডিয়াত খালি ভাল বেয়া কথাকে যদি কাবাকে যদি গালি পাৰি থাকে তেতিয়াহ'লে গ্ৰাউণ্ড লেভেলত আপোনালোকৰ কাম কৰা বহুত থাকি যাব গতিকে আপোনালোকে গ্ৰাউণ্ড লেভেলত সোমাই যাওক কাম কৰা চিন্তা কৰক তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব এনেকুৱা ছ'চিয়েল মিডিয়াত কাৰোবাক গালি পাৰি থাকিলে একো কাম নহ'ব গতিকে আমি সকলোৱে কামত ব্যস্ত থাকিব লাগে সকলোৱে ৰাইজৰ কাৰণে চিন্তা কৰক আমাৰ ভৱ বসুমতাৰী ডাঙৰীয়া আজি এই গ্ৰাউণ্ড লেভেলত একেলগে আমাৰ লগত কাম কৰাৰ কাৰণে আগবাঢ়ি আহিছে গতিকে তেওঁক আমি আদৰিছোঁ নিশ্চয় আমি ৰাইজৰ কাৰণে ভাল কৰিব পাৰিম এইটোকে আশা ৰাখিছোঁ ধন্যবাদ राजखान्थि हान्जायाव थानाय माने रायजो राजा एबा समाजखौ सिबिनाय दा हिसाबै आं दिनै बे सानाव जोंहा बिटिआरनि जा बर्थमान रुलिं गभर्नमेन्टआव थानाय बे UPPL हान्जायाव बे हान्जानि मिशन एन्ड भिजनखौ मोजां मोननानै दिनै आङो जोंनि PM दावैसा बर' सारनि सेराव आं दिनै बे हान्जायाव जयनिं जाबाय आगोलाव सम BPF हान्जायाव थानानै खामानि मावबोदोंमोन मोनसे समाव BPF हान्जानि भेरगाव ब्लकनि लाइमोन गांखंनि आफादगिरि लोगोसे मिरु BPFनि CWC ज'नि CWC सोरखार खामानि मावबोदोंमोन आरो थांनाय बोसोराव 2022 मायथाइयाव आङो माखासे मानसिफोरनि हांख्रायनाय लिंनायाव दा BJP हान्जायाव आङो जयेन जाहैदोंमोन नाथाय बेयावबो आं रायजो राजानि खामानि मावनो जेबो सुजुगखौ मोनासै दा बेबायदि गोबां बाथ्राखौ साननानै जिहेतु जोंहा गासै बिदायफाव थानाय जोंनि बिदायफावनि थानाय बे मोनसे हान्जा दा बे बिथांमोनजों खौसेयै ओनसोलनि जौगानाय खामानि मावनो थाखाय आं दिनै बे हान्जायाव मुखुब जाबाय एबा जयेन खालामबाय गोजोन्थों